এনে শব্দ, এনে সম্পৰ্ক যি আজীৱন সমৃদ্ধ কৰে একোজন মানুহক। সঁচা অৰ্থত পৃথিৱীৰ হীৰা মুকুতা ঐশ্বৰ্য বিভূতিৰ গৰাকীজনতকৈও বেছি চহকী সঁচা বন্ধুৰ সান্নিধ্য পোৱা লোকসকলহে। আজি সেয়েহে আপোনালোকলৈ লৈ আহিছো তেনে এক দৃশ্যকে, সঁচা বন্ধুত্বৰ এই দৃশ্য, যি দৃশ্য আবদ্ধ হৈছে কেমেৰাত। মন কৰক এই দৃশ্যলৈ। অৱশ্যে মানৱ জীৱনৰ নহয়, প্ৰাণীৰ জগতৰ নিস্বাৰ্থ তথা শ্ৰেষ্ঠ বন্ধুত্বৰ ই যেনে মনোমোহা দৃশ্য। পানীত পৰা এটা ক'লা কুকুৰক পানীৰ পৰা উদ্ধাৰ কৰিছে এটা বগা কুকুৰে। পানীত ককবকাই থকা কুকুৰটোক এখন কাণত কামুৰি ধৰি পাৰলৈ উঠাই আনিছে এই বগা কুকুৰটোৱে। এনে নহয় যে এনে দৃশ্য আমি পূৰ্বে দেখা নাই। আমাৰ মাজৰ বহুজনৰেই হয়তো পূৰ্বেও এনে দৃশ্য দৃষ্টিগোচৰ হৈছে, কিন্তু বহু সময়ত আমি এনে দৃশ্য প্ৰত্যক্ষ কৰিলেও হয়তো সেই বিষয়ে